हेलो लोगोफोर बरायबाय नोंथांमोन बयखौबो आंनि नैबे मोनसे गोदान भिडिअआव आङो दिनै नोंथांमोननि थाखाय मोनसे गोदान भिडिअ लाबोनो हास्थायदों लोगोफोर आंनि दिनैनि बे भिडिअआनो जागोन जोंहा UPPL हान्जानि जे उदालगुरि डिस्ट्रिक्टआव मोनथाम समस्तिखौ लानानै जोंहा बेयाव पिस रेलि जानो थांगासिनो आरो बे पिस रेलियावनो जोंहा बाहागो लाफैगोन जोंनि बिटिआरनि CM प्रमद बर' सार बिथाङा बाहागो लाफैगोन आरो बेजोंनो लोगोसे जोंहा उदालगुरि डायमन्ड फिल्डनिफ्राय जोंहा उदालगुरि टाउननि जि मेन शहीद बिदि बेसिम माने रेलि खालामलांगोन आरो जोङो खौसेथिखौ दिन्थिनायजों लोगोसे बिदिनो पिस रेलि जोङो खालामगोन आरो लैहोर लैहोर सोद्रोमाफ्रा बेयाव बाहागो लाफैदों गोबां सोद्रोमाफ्रा बाहागो लाफैदों दिनै बेयाव बे हाबाफारियाव आरो बिदिनो जोंहा बिथिं हाबाफारि जागोन आङो बेखौ नोंथांमोननो गुवारै दिन्थिलांगोन दे लोगोफोर नायलांबाय था नोंथांमोना आरो नायनानै मोजां मोनोबा लाइक कमेन्ट खालामनो दाबावगार लोगोफोर दे अब्ला नायलांबाय था ओरैबायदि लोब लोब फैनानै बाहागो लाफैदों नै जोंनि गेजेराव जोंनि धोनस्रि समस्तिनिफ्राय साफ्रोमबो सुबुंफोरा बाहागो लागिरि बिथांमोनखौ सानजा फारसे शुभेच्छा जाथायनि थाखाय UPPL जिंदाबाद 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 प्रमद बर' जिंदाबाद 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 UPPL जिंदाबाद 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 प्रमद बर' जिंदाबाद 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 UPPL जिंदाबाद 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 UPPL जिंदाबाद 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 UPPL जिंदाबाद 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 प्रमद बर' जिंदाबाद 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 UPPL जिंदाबाद 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 प्रमद बर' जिंदाबाद 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 धोनस्रि समस्ति 19B धोनस्रि समस्ति जिंदाबाद 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 रुजुग्रा मुसाहारि जिंदाबाद 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 रतन दैमारि जिंदाबाद 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 बिलेट्रि वारि जिंदाबाद 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 मोहम्मद साहिब खान जिंदाबाद जिंदाबाद जिंदाबाद
जोंनि खमाबारि प्राइमारिनि मावथिफोरनि आइजो मावथिफोर ओरैबायदिखा ओरैबायदि गोख्रोंखाना UPPL होनबाथाय थैहाबलायखायो सोब खमाबारि प्राइमारिनि दे नै मावथिफोरानो नायदो खमाबारि এর পেছনে আমার কেন্দ্র কমিটি ভূপেন ডেকা ডাঙৰীয়া আছে তেখেতক খন্তেক সময় থিয় দি চিনাকি ল'বলৈ মই অনুৰোধ কৰা হ'ল। ধন্যবাদ। ইয়াৰ পিছত আমাৰ কেন্দ্ৰীয় কমিটি UPPLৰ ধন্যবাদ। ইয়াৰ পিছত আমাৰ কেন্দ্ৰীয় কমিটি UPPLৰ মহিলা শাখাৰ উপদেষ্টা কিৰণ বড়ো বাইদেউ তেখেতক ৰাইজৰ আগত চিনাকি ল'বলৈ মই অনুৰোধ কৰা হ'ল। উন্নত বিটিআর শান্তিময় বিটিআর UPPL সরকার আইলে আমি রাজ্যবাসীক আমি এই সরকার আমি সকলে মাটি পাব পরাকে ব্যবস্থা করে দেওয়া হয়েছে। এইটো অকল সম্ভৱ হয় আমাৰ UPPL সরকারের দ্বারা প্রমাণ বড় সরকারের দ্বারা। বিগত সময়ছোৱাত হাগ্ৰামা মহিলাৰী ডাঙৰীয়া এই অঞ্চলৰ মাটিৰ সমস্যা সমাধান কৰিবৰ কাৰণে কোনো সিদ্ধান্ত লোৱা নাই, কোনো চিন্তাও কৰা নাই। 15টা বছৰত তেওঁলোকে 1600 ব্যক্তি 1600 পৰিয়ালক মাটিৰ সমস্যা সমাধান কৰি দিছে। আৰু মাটি কেনেকে সমস্যা সমাধান ডাঙৰীয়া উপস্থিত আছে, আমাৰ MCLA সন্তোষ চৰকাৰী ডাঙৰীয়া আছে, দলৰ কেন্দ্ৰীয় নেতাসকল ইয়াত উপস্থিত আছে, আমাৰ জিলাৰ সভাপতি সম্পাদক লগতে জিলাৰ সকলো সেলৰ কৰ্মকৰ্তাসকল ইয়াত আছে, ব্লক কমিটি প্ৰাইমেৰী কমিটি বুথ কমিটিৰ পৰা ইয়াত আছে। গতিকে আজিৰ পৰাই আমি UPPL দলে অলপ আগত আমাৰ ৱাৰ্কিং প্ৰেচিডেণ্ট মহোদয় কোৱা নিচিনাকৈ আমি ওদালগুৰি যি পাৰ্টি ডিষ্ট্ৰিক্ট ওদালগুৰি সাব ডিভিজনৰ যি 5টা সমষ্টি আছে এই 5টা সমষ্টি এইবেলি যি 2025 ছেপ্টেম্বৰ মাহত হ'ব লগা নিৰ্বাচনত UPPL দলে 5টা সমষ্টিত নিজৰ যিজন প্ৰাৰ্থী হ'ব এই প্ৰাৰ্থীক জিকাই আনিবলৈ সক্ষম হ'ব বুলি আজিৰ পৰাই আমি ডিক্লেয়াৰ কৰিছোঁ। গতিকে এইটো হিংসাত্মক কাৰ্যকলাপবিলাক হৈ আছিলে, কিন্তু আজি ভগৱানৰ কৃপাত ঈশ্বৰৰ কৃপাত দেশৰ নেতৃত্বসকলে বুজি পোৱাৰ কাৰণে আৰু আমাৰ সংগ্ৰামীসকলে সবে বিচাৰিলে যে বড়োলেণ্ডত শান্তি প্ৰতিষ্ঠা কৰিব লাগে আৰু এই অঞ্চলত বসবাস কৰা 26টা জনগোষ্ঠীৰ লোকসকলক আগুৱাই লৈ যাব লাগে, নহ'লে বিশ্বই আমাক এৰি থৈ যাব। এই কথা ভাবি আজি সকলোৱে শান্তি চুক্তি কৰি 5 বছৰৰ ভিতৰতে বড়োলেণ্ডক শান্তি কৰি দিয়া হ'ল। আজি বিভিন্ন জনৰ বিভিন্ন মতামত আমি দেখিবলৈ পাওঁ। কিছুমান মানুহবিলাকৰ কথাত কেতিয়াবা বড়োলেণ্ডৰ মানুহৰ জীৱনৰ কোনো মূল্য নাই তেনেকুৱা আমাৰ অনুভৱ হয়। কিছুমান মানুহবিলাকৰ কথাত বড়োলেণ্ডৰ মানুহৰ যি এটা কষ্টময় এটা সময় আছিলে, কিমান ষ্ট্ৰাগল কৰিছিলে, কিমান কষ্ট কৰিছিলে নিজৰ ভাষা সংস্কৃতি আত্মৰক্ষাৰ কাৰণে, এই কথাবিলাকৰ একো ভেলু নাই তেনেকুৱা লাগে। আজি কিছুমান মানুহৰ কথা চালে বড়োলেণ্ডৰ ক্ষুদ্ৰ ক্ষুদ্ৰ জনগোষ্ঠীবোৰে কেনেকৈ নিজৰ অশেষ আন্দোলন কৰি বিভিন্ন সময়ত আমাৰ MLA মন্ত্ৰীবিলাকক লগ কৰি বিভিন্ন চৰকাৰী মানুহবিলাকক লগ কৰি কিমান আবেদন কৰি আজি কিমান কষ্ট কৰি জীয়াই আছে, এটা আশা পুহি লৈ পেলাই নিজৰ আশা আকাংক্ষা লৈ পেলাই এই কথাবিলাকৰ একো ভেলু নাই তেনেকুৱা লাগে। সেইকাৰণে আজি বড়োলেণ্ডৰ প্ৰত্যেকটো জনগোষ্ঠী নিজৰ নিজৰ জনগোষ্ঠীৰ জাতীয় সংগঠন, ধৰ্মীয় সংগঠন
নিজৰ নিজৰ জনগোষ্ঠীৰ যিমানখিনি চিন্তাবিদ লোকসকল আছে, বুদ্ধিজীৱীসকলকে শিক্ষিত লোক আছে, চিন্তা কৰিব পৰা লোক আছে আৰু সমাজক ভাল পোৱা, জাতিক ভাল পোৱা, অঞ্চলক ভাল পোৱা, জাতিক কৰা লোক আছে। আমি সকলো একত্ৰিত হৈ বড়োলেণ্ডখন অনাগত দিনত বাচাব লাগিব। আমি স্বাধীনতাৰ ৭০ বছৰত বিভিন্ন মানুহে বিভিন্ন কথা কৈ যোৱাটো দেখিবলৈ পাইছোঁ। ভূমিৰ কথা বিভিন্ন কৈ গৈছে, কিন্তু কৰিছে UPPL চৰকাৰে। শান্তিৰ কথা বিভিন্ন মানুহে কৈ গৈছে, কিন্তু কৰিছে UPPL চৰকাৰৰ দিনত। বিভিন্ন জাতি জনগোষ্ঠী থাকিলে এইটো এটা ফুলনিৰ নিচিনা দেখে বুলি কয়, কিন্তু জাতি জনগোষ্ঠীৰ পৰিচয়, অস্তিত্ব, সংস্কৃতি, ভাষা জীয়াই ৰখাৰ কাৰণে কাম কৰিছে UPPL চৰকাৰে। আজি LP স্কুলত পঢ়িবলৈ বৰষুণ পৰি থকা আছিলে, 5 বছৰত 1800 স্কুল ঠিক কৰি দিয়া হ'ল। আমাৰ অঞ্চলবিলাকত ৰাস্তা ঘাটৰ অৱস্থা বেয়া আছিলে, হিচাপ কৰি 5 বছৰত আজি 1600 কিলোমিটাৰ ৰাস্তা নিৰ্মাণ কৰা হ'ল, বহুত কালভাৰ নিৰ্মাণ কৰা হৈ গ'ল। আমাৰ অঞ্চলত মেল মিটিং কৰিবলৈ জাগা নাছিলে। আমাৰ দৰিদ্ৰ মানুহবিলাকক বিভিন্ন কাম কাজ কৰিবলৈ যিখিনি সুবিধা লাগে এইখিনি সুবিধা দিয়া নাছিলে। কেন্দ্ৰ চৰকাৰৰ আঁচনি আছে, ৰাজ্য চৰকাৰৰ আঁচনি আছে, কিন্তু 17 বছৰ BPFৰ দিনত এই ৰাজ্য চৰকাৰ, কেন্দ্ৰ চৰকাৰৰ আঁচনি ইয়াত সঠিকভাৱে ৰূপায়ণ কৰা নাছিলে। আজি আমাৰ হাতত তথ্য আছে। কাউন্সিল চৰকাৰত 1000 কোটি টকা আহিছে, এই টকাবিলাক আত্মসাৎ কৰিছিলে, এই টকাবিলাক তেখেতসকলে কৰাপশ্যন কৰিছিলে, এই টকাবিলাকে তেখেতসকলে নিজৰ ডাঙৰ ডাঙৰ সম্পত্তিৰ পাহাৰ কৰিছে হাগ্ৰামা মহিলাৰ দিনত। ইয়াৰ বাহিৰে একো কৰা নাই। ইয়াত বিভিন্ন জনে বিভিন্ন কথা কয়, কিন্তু এই অঞ্চলতে আমি ডাঙৰ দীঘল হৈছোঁ। ইয়াৰ হাৱা বতাহ খাই আমি ডাঙৰ দীঘল হৈছোঁ। ইয়াত গোৰ্খা মানুহৰ অৱস্থা দেখিছোঁ, ইয়াত আদিবাসীৰ অৱস্থা দেখিছোঁ, ইয়াত সান্থালীৰ অৱস্থা দেখিছোঁ, বৰমত কছাৰী, ৰাজবংশী, যিমান জনগোষ্ঠী, অসমীয়া, বড়ো, মাইনৰিটি, বঙালী, বিভিন্ন জনগোষ্ঠী আজি গাঁও হাজোৰ পৰা আদি কৰি মদাহী, শৰণীয়া সকলোৰে আমি অৱস্থা দেখিছোঁ। সেইকাৰণে UPPL মডেলৰ ৰাজনীতি আমি সকলো জাতি জনগোষ্ঠীক লৈ একেলগে আগবাঢ়ি যাব বিচাৰিছোঁ। আমাক হিংসা নালাগে, আমাক হত্যা নালাগে, আমাৰ মাজতে ঘৃণা নালাগে, মৰম, স্নেহ, বিশ্বাস আৰু সন্মানেৰে আগুৱাই যাব পৰা এটা পৰিৱেশ আমি বিচাৰিছোঁ। এই অঞ্চলৰ 35 লাখ জনসাধাৰণৰ প্ৰতি আজি দেশৰ প্ৰধানমন্ত্ৰীৰ মৰম আছে, তেখেতৰ আশীৰ্বাদ আছে। এই অঞ্চলৰ 35 লাখ জনসাধাৰণৰ প্ৰতি দেশৰ গৃহমন্ত্ৰীৰ আজি আশীৰ্বাদ আছে, তেখেতসকলৰ মৰম আছে। এই অঞ্চলৰ জনগোষ্ঠী জনসাধাৰণৰ প্ৰতি মুখ্যমন্ত্ৰী ডাঙৰীয়াই যোৱা 5টা বছৰত বিভিন্ন কাম কৰিছে। এই কামখিনি লৈ পেলাই আজি UPPL চৰকাৰে কোনো কাৰো 98 পইচা ইফাল সিফাল কৰা নাই। আজি ইয়াত চাকৰি দিয়া হৈছে, নিকাভাৱে চাকৰি দিয়া হৈছে। ইয়াত যিটো ধৰণৰ চাকৰি দিছে ক'তো এনেকুৱা ধৰণৰ চাকৰি হোৱা নাই। আজি অসমত বসুন্ধৰা হৈছে, আমাৰ ইয়াত বৈষ্ণৱমতী হৈছে। BPFৰ 17 বছৰত 1600 মানুহৰ মাটিৰ সমস্যা সমাধান কৰিছিলে। আমি 4 বছৰত 3,23,000 পৰিয়ালৰ মাটিৰ সমস্যা সমাধান কৰিলোঁ। ওদালগুৰি জিলাত যিসকলে ক্ষুদ্ৰ চাহ খেতি কৰে, যিসকলে ৰবাৰ খেতি কৰে, তেখেতসকলে আজি 20-30 বছৰে অপেক্ষা কৰি আছিলে।
Moria. Long live, long live. Long live! Long live. UPPL long live! Zindabad. Moria. Long live! Long live, long live. Long. Zindabad. UPPL long live. Udah,